শিক্ষকে কৰিছে খেতি আনক দেখুৱাইছে আদৰ্শ পান আৰু ভোট জলকীয়াৰ খেতিৰে লাভৱান হৈছে 9 পইচাৰ এজন শিক্ষক বছৰি 3 লাখ টকা উপাৰ্জন কৰে শিক্ষক ভাৰত বৰুৱাই বানেগড় 9 পইচাত বহু যুৱকক কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন দেখুৱাইছে এইজন শিক্ষকে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ আলোকেৰে আলোকিত কৰাৰ সমান্তৰালকৈ বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰি আনকো দেখুৱাইছে আদৰ্শ আৰু এই সন্দৰ্ভত জনাব আমাৰ সাংবাদিক ৰবীন্দ্ৰ উপাধ্যায়